নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আপোনালোকৰ বাবে ইংলিছৰ পাৰ্ট 9 লৈ আহিছোঁ। ইয়াৰ আগতে আমাৰ চেনেলটোত ইংলিছৰ ওপৰত কেইবাটাও সেশন আপলোড কৰা হৈছে, যাৰ লিংকটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাত গৈ চাব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি 10টা ইম্পৰ্টেণ্ট এণ্টনিম অৰ্থাৎ বিপৰীত শব্দৰ বিষয়ে আলোচনা কৰিম, যিবোৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে অত্যন্ত প্ৰয়োজনীয় হ'ব। আপোনালোকে চবেই জানে যে প্ৰত্যেকটো পৰীক্ষাতে চিনোনিম এণ্টনিমৰ ওপৰত আমাৰ কুৱেশ্যন থাকে। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে এগনি। এগনিৰ আমি শুদ্ধ এণ্টনিমটো বাছি উলিয়াব লাগে। এতিয়া এগনিৰ মিনিংটো কি? ইয়াৰ মিনিংটো হৈছে গ্ৰেট পেইন বা ছাফাৰিং, অত্যন্ত দুখ। গতিকে ইয়াৰ অপশ্যনবোৰ চাই লওঁ। পেইন, এক্সটাচি, লাফটাৰ আৰু অকৱাৰ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি, এক্সটাচি। এক্সটাচি মানে কি বুজায়? অত্যন্ত খুব এটা ভাল ফিলিং বুজায়, সুখী এনেকুৱা ধৰণৰ বুজায়। গতিকে নেক্সট কুৱেশ্যন ইয়াত দিয়া আছে টেম। টেম মানে কি? টেম মানে বুজায় আমাৰ ডমেষ্টিকেটেড, যোনটো ঘৰচীয়া বুলি কোৱা হয় সেইটো বুজায়। ইয়াৰ অপশ্যনবোৰ দিয়া আছে লং, জেণ্টেল, ছাৰপ্ৰাইজ আৰু ৱাইল্ড। এইটো আপোনালোকে গমেই পাইছে। ইয়াৰ বিপৰীত শব্দটো আমাৰ কি হ'ব? অপশ্যন ডি, ৱাইল্ড। নেক্সট প্ৰশ্নটো দিয়া আছে ফিয়াস্কো। ফিয়াস্কো মানে আপোনালোকে কি বুজে বাৰু? ইয়াৰ অৰ্থটো হৈছে ফ্লপ বা ডেষ্ট্ৰয়। কিবা এটা শ্ব' যেতিয়া আমাৰ ফ্লপ হয় তেতিয়া সেইটো আমাৰ ফিয়াস্কো বুলি কোৱা হয়। যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'ল, তেনেকুৱা ধৰণৰ হেৰিক আমি ফিয়াস্কো শব্দটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ অপশ্যনবোৰ দিয়া আছে ডেষ্ট্ৰয়, ফেইলাৰ, ছাকচেছ আৰু ছেডনেছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি, ছাকচেছ। নেক্সট কুৱেশ্যনটো চাই লওঁ চেনাইল। চেনাইল মানে কি? ইয়াৰ অৰ্থটো হৈছে আমাৰ অল্ড এজ ৰিলেটেড, অৰ্থাৎ মানে বাৰ্ধক্যজনিত যোনবিলাক মানে আমাৰ পাহৰা সমস্যা হয় বা বাৰ্ধক্যজনিত যোনবিলাক দুৰ্বলতা, তাক আমাৰ চেনাইল বুলি কোৱা হয়। তাৰ বিপৰীত অপশ্যনসমূহ চাই লওঁ। ইয়াৰ অপশ্যনসমূহ দিয়া আছে অল্ড, ছাছপিচিয়াছ, পভাৰ্টি আৰু মেণ্টেলি এলাৰ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি, মেণ্টেলি এলাৰ্ট। ইয়াৰ নেক্সট কুৱেশ্যনটো দিয়া আছে আৰবেন। আৰবেন মানে কি? আৰবেন মানে হৈছে এলিগেণ্ট, পলাইট, মানে যোনবিলাক আমাৰ মানে ভদ্ৰ মানুহ, যোনে ভালকৈ কথা ক'ব পাৰে, তেনেকুৱা ধৰণৰ মানে বিনয়ী মানুহ, বিনম্ৰ মানুহ, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি আৰবেন শব্দটো ব্যৱহাৰ কৰোঁ। ইয়াৰ অপশ্যনবোৰ দিয়া আছে ফুলিছ, ডিষ্ট্ৰিবিউট, আনচফিষ্টিকেটেড আৰু মডাৰ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি, আনচফিষ্টিকেটেড, মানে যোনবিলাক আমাৰ অভদ্ৰ, কথা বতৰা ক'ব নাজানে, তেনেকুৱা ধৰণৰ মানুহক আমাৰ আনচফিষ্টিকেটেড বুলি কোৱা হয়। গতিকে আৰবেনৰ বিপৰীত শব্দটো হ'ব আমাৰ আনচফিষ্টিকেটেড। পিছৰ প্ৰশ্নটো দিয়া আছে ৰেজ। ৰেজ মানে কি বুজায়? কমপ্লিট ডেষ্ট্ৰয়, কিবা এটা বস্তু তাৰমানে কমপ্লিটলি ডেষ্ট্ৰয় কৰি দিয়া, ধ্বংস হৈ যোৱা। ইয়াৰ অপশ্যনসমূহ দিয়া আছে ডিছমেণ্টেল, এনিহিলেট, ৰেষ্টৰ আৰু অপশ্যন ডি, ডেমলিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰেষ্টৰ। কিবা এটা বস্তুক নতুনকৈ তাৰমানে আমাৰ পুনৰুজ্জীৱিত কৰা। নেক্সট কুৱেশ্যন স্মাগ। স্মাগ মানে কি বুজায়? ইয়াৰ অৰ্থটো হৈছে আমাৰ ছেটিছফাইড, মানে সন্তোষ লাভ কৰা। ইয়াৰ অপশ্যনবোৰ দিয়া আছে প্লিজাৰ, ডিছছেটিছফাইড, ডিলাইটেড আৰু চিৰিয়াছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডিছছেটিছফাইড। নেক্সট কুৱেশ্যনটো দিয়া আছে কলাছ। কলাছৰ অৰ্থটো কি? ক্ৰুৰেল নাইবা ৰুড। যোনবিলাক মানুহ অত্যন্ত খঙাল বা ভালকৈ কথা ক'ব নাজানে, তেনেকুৱা ধৰণৰ মানুহৰ ক্ষেত্ৰত আমি কলাছ শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ অপশ্যনবোৰ দিয়া আছে বিট্ৰে, জেনাৰাছ, ইনডিফাৰেণ্ট আৰু কচিয়াছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি, জেনাৰাছ। অৰ্থাৎ যোনবিলাক মানুহ দয়ালু, যোনবিলাকে চবৰ লগতে ভালকৈ কথা কয়, তেনেকুৱা ধৰণৰ মানুহবিলাকক আমাৰ জেনাৰাছ বুলি কোৱা হয়। গতিকে কলাছৰ বিপৰীত শব্দটো হ'ব জেনাৰাছ। নেক্সট প্ৰশ্নটো চাই লওঁ। ইয়াত দিয়া আছে ৰিলিংকুইছ। ৰিলিংকুইছ মানে কি? টু ষ্টপ ডুইং ছামথিং, কিবা এটা বস্তু আমি আগৰ পৰা কৰি আছোঁ কিন্তু এতিয়া মই কৰিব মানে বন্ধ কৰি দিছোঁ, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ ৰিলিংকুইছ শব্দটো ব্যৱহাৰ কৰা হয়। ইয়াৰ অপশ্যনবোৰ দিয়া আছে কণ্টিনিউ, হাৰমনি, পাৰফেক্ট আৰু ফিনিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ, কণ্টিনিউ, মানে কণ্টিনিউ কৰি গৈ থকা। ৰিলিংকুইছ মানে কিবা এটা কৰিবলৈ বন্ধ কৰি দিয়া, কিন্তু তাৰ বিপৰীত শব্দটো হ'ব আমাৰ কি? কণ্টিনিউ। নেক্সট কুৱেশ্যন ডিছমেল। ডিছমেল মানে কি বুজায়? ইয়াৰ ডিছমেলৰ অৰ্থটো হৈছে আমাৰ ছেডনেছ বা ডিপ্ৰেছড, দুখী, তেনেকুৱা ধৰণৰ বুজাবৰ কাৰণে আমাৰ ডিছমেল শব্দটো ব্যৱহাৰ কৰা হয়। ইয়াৰ অপশ্যনসমূহ দিয়া আছে ছেড, চিৰফুল, ডিংগি আৰু লষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি, চিৰফুল। গতিকে ডিছমেল মানে আমাৰ ছেডনেছ বুজায় আৰু ইয়াৰ বিপৰীত শব্দটো হ'ব আমাৰ চিৰফুল, অত্যন্ত সুখী। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছিলোঁ।
ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন মই পাই থাকিবৰ কাৰণে আপোনালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।